হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত পঞ্চম শ্ৰেণীৰ ইংৰাজী কিতাপখনৰ লেছন 4 দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স নামৰ সাধুটো অসমীয়াত আলোচনা কৰিম। ষ্টৰ্ক মানে হৈছে বৰটোকোলা। এই ছবিটো দেখিবলৈ বগলীৰ নিচিনা লাগিছে, কিন্তু বগলী নহয়, কাৰণ বগলীক ক্ৰেন বুলি কোৱা হয় আৰু ইয়াত ষ্টৰ্ক বুলি কৈছে, গতিকে এইটো হৈছে বৰটোকোলা আৰু এইটো হৈছে ফক্স বা শিয়াল। Read the story, The Stork and the Fox. Read মানে হৈছে পঢ়া আৰু story মানে হৈছে সাধু। বৰটোকোলা আৰু শিয়ালৰ সাধুটো পঢ়া। ইয়াত তোমালোকে দেখিছা বৰটোকোলা আৰু শিয়ালে কথা পাতি আছে। শিয়ালে বৰটোকোলাক সুধিছে, হেল্ল' মিষ্টাৰ ষ্টৰ্ক, হাউ আৰ ইউ? অ' মিষ্টাৰ বৰটোকোলা, তুমি কেনেকুৱা আছা, ভালে আছানে বুলি শিয়ালে সুধিছে। শিয়ালৰ কথা শুনি বৰটোকোলাই কৈছে, আই এম ফাইন, থেংক ইউ, মোৰ ভাল, ধন্যবাদ। শিয়ালে আকৌ কৈছে, উড ইউ কাম টু মাই প্লেচ ফৰ লাঞ্চ টুমৰো? কাইলৈ দুপৰীয়াৰ আহাৰ খাবলৈ তুমি মোৰ ঠাইলৈ আহিবা নেকি? লাঞ্চ মানে হৈছে দুপৰীয়াৰ আহাৰ আৰু টুমৰো মানে হৈছে কাইলৈ। শিয়ালৰ কথা শুনি বৰটোকোলাই কৈছে, অ' য়েছ, ডেট উড বি গ্ৰেট। অ' হয়, সেইটো ভাল হ'ব। দ্য নেক্সট ডে, পিছদিনাখন, দ্য ফক্স প্ৰিপেয়াৰ্ড এ টেষ্টি মিল এণ্ড এনাউন্সড টু দ্য ষ্টৰ্ক দ্য মিল ইজ ৰেডি। পিছদিনাখন শিয়ালে এটা সুস্বাদু আহাৰ তৈয়াৰ কৰিছিল আৰু বৰটোকোলাক ঘোষণা কৰি কৈছিল যে আহাৰ হৈ গ'ল, মানে খাদ্যটো ৰেডি হৈ আছে, এতিয়া খাব পাৰিব। হি চাৰ্ভড দ্য মিল অন এ বিউটিফুল প্লেট এণ্ড ছেইড, লেটছ ষ্টাৰ্ট। শিয়ালে খাদ্যটো এখন ধুনীয়া প্লেটত বাঢ়ি দিছিল আৰু কৈছিল, আহা আৰম্ভ কৰোঁ। দুয়োটাই খাবলৈ বহিছে। দ্য ষ্টৰ্ক লুকড এট দ্য মিল এণ্ড ছেইড, মাই ফ্ৰেণ্ড, আই হেভ এ লং বিক, উইল ইউ প্লিজ গিভ মি দ্য ফুড ইন এ পট? যেতিয়া খাবলৈ বহিলে বৰটোকোলাই খাদ্যটোলৈ চাই শিয়ালক কৈছিল, মোৰ বন্ধু, মোৰ এটা দীঘল ঠোঁট আছে, বিক মানে হৈছে ঠোঁট, তুমি মোক খাদ্যটো এটা পাত্ৰত দিবা নেকি? দ্য ফক্স ডিড নট ৰেছপণ্ড টু দ্য ষ্টৰ্কছ ৰিকুৱেষ্ট এণ্ড কেপ্ট অন ইটিং হিজ ফুড। কিন্তু শিয়ালে বৰটোকোলাৰ অনুৰোধ বা কথাটো শুনি একো উত্তৰ দিয়া নাছিল আৰু সি একো নুশুনা ভাও জুৰি নিজৰ খাদ্যটো খাই আছিল। দ্য ষ্টৰ্ক লুকড এট হিজ প্লেট হাংগ্ৰিলি, বৰটোকোলাই ভোকত নোখোৱাকৈ প্লেটটো চাই আছিল। হি কুড নট ইট এনিথিং, সি একো খাব পৰা নাছিল, কাৰণ বৰটোকোলাৰ ঠোঁটটো দীঘল, সি প্লেটৰ পৰা খাব নোৱাৰিব। হি লেফ্ট দ্য হাউচ অফ দ্য ফক্স হাংগ্ৰি এণ্ড ছেড, সি শিয়ালৰ ঘৰৰ পৰা ভোকত আৰু দুখিত হৈ গুচি আহিছিল। এ ফিউ ডেইজ লেটাৰ, কেইদিনমান পাছত শিয়াল আৰু বৰটোকোলা আকৌ লগ হৈছিল। হেল্ল' হাউ আৰ ইউ? হোৱাই ডণ্ট ইউ কাম টু মাই হাউচ ফৰ ডিনাৰ টুডে? যেতিয়া কেইদিনমান পিছত শিয়াল আৰু বৰটোকোলা আকৌ লগ হ'ল আৰু বৰটোকোলাই তেতিয়া শিয়ালক কৈছিল যে, হেল্ল' শিয়াল, তুমি কেনেকৈ আছা, ভালে আছানে? তুমি কিয় আজি ৰাতিৰ আহাৰ খাবলৈ আমাৰ ঘৰলৈ বা মোৰ ঘৰলৈ, মাই হাউচ বুলি কৈছে, মোৰ ঘৰলৈ নাহা?
তেতিয়া বৰটোকোলাৰ কথা শুনি শিয়ালে কৈছিল, I am fine, thank you. I'll be happy to come. মোৰ ভাল, ধন্যবাদ, মই তোমাৰ ঘৰলৈ আহি সুখী হ'ম। That evening the stork prepared a tasty meal. সেইদিনা সন্ধিয়া বৰটোকোলাই এটা সুস্বাদু আহাৰ তৈয়াৰ কৰিছিল, কাৰণ শিয়াল আহিব। He served it in a pot with a long and thin neck. বৰটোকোলাই আহাৰ এটা পাত্ৰত বাঢ়িছিল। পাত্ৰটো এনেকুৱা আছিল, তাৰ ডিঙিটো দীঘল আৰু ক্ষীণ আছিল। এইটো দেখিছা নহয় পাত্ৰটো। He then invited the fox to have the food. সি তেতিয়া শিয়ালক খাদ্যটো খাবলৈ মাতিছিল। এতিয়া বৰটোকোলা আৰু শিয়াল খাবলৈ বহিছে আৰু বৰটোকোলাই শিয়ালক সুধিছে, You are not eating properly, are not you feeling well? তুমি ভালকৈ খোৱা নাই যে, তোমাক ভাল লগা নাই নেকি, বা তোমাৰ গাটো ভাল নহয় নেকি বুলি কৈছে। বৰটোকোলাৰ কথা শুনি শিয়ালে কৈছে, Oh, I am fine. It's only the pot. I can't eat from the pot. May I have a plate, please? মই ঠিকে আছোঁ। এইটো অকল এই পাত্ৰটোৰ কাৰণে। এই পাত্ৰটোৰ পৰা মই খাব পৰা নাই। মোক এটা প্লেট দিবা নেকি? The stork did not respond. He kept on eating his food. বৰটোকোলাই একো উত্তৰ দিয়া নাছিল। সি নিজৰ খাদ্যটো খাই আছিল। Now the fox remembered how he had treated the stork at his home. এতিয়া শিয়ালৰ সেই কথাটোলৈ মনত পৰিছিল যে সি বৰটোকোলাটো তাৰ ঘৰত কেনেকৈ ব্যৱহাৰ কৰিছিল। He realized that others treat you the way you treat them. সি উপলব্ধি কৰিছিল যে তুমি যেনেকৈ ব্যৱহাৰ কৰিবা আনৰ পৰাও তেনেকাই ব্যৱহাৰ পাবা। He left the house of the stork sadly, having learned his lesson. সি ষ্টৰ্ক বা বৰটোকোলাৰ ঘৰৰ পৰা দুখিত হৈ গুচি আহিছিল আৰু লগতে এটা শিক্ষা পাইছিল যে তুমি আনক যেনেকৈ ব্যৱহাৰ কৰা তেনেকাই ব্যৱহাৰ পাবা। কাৰণ শিয়ালে বৰটোকোলাক প্লেটত দিছিল, কাৰণ শিয়ালে জানিছিল যে বৰটোকোলাই প্লেটত খাব নোৱাৰিব। আৰু যেতিয়া বৰটোকোলাই শিয়ালক এটা পাত্ৰ বিচাৰিছিল, কিন্তু শিয়ালে বৰটোকোলাক পাত্ৰটো দিয়া নাছিল। তেনেকেই বৰটোকোলাইও শিয়ালক প্লেট দিয়া নাছিল আৰু শিয়ালে খাব পৰা নাছিল আৰু সি বৰটোকোলাৰ ঘৰৰ পৰা দুখিত হৈ গুচি আহিছিল। থেংক ইউ।